চাৰিবাৰমান মুখ্যমন্ত্ৰী হ'ল নেকি হয়নে নহয় কেইবাৰ হৈছিলে তিনিবাৰ তাৰ আগতে তেওঁ কেন্দ্ৰীয় চৰকাৰ এজন মন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী হৈছিলে তাৰপিছতে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ল তেওঁৰ পুতেক এজন আছে কি নাম কথা হ'ল কি তেওঁৰ বিদেশী আত্মাৰ শান্তিৰ কাৰণে আমি এইখিনিতে সমবেত হৈ 1 মিনিট সময় তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে কি কৰিম মৌন প্ৰাৰ্থনা কৰিম দেই ষ্টাৰ্ট হ'বনে মৌন প্ৰাৰ্থনা মানে মনে মনে থাকিব লাগিব দেই আত্মাৰ শান্তিৰ কাৰণে তেখেতৰ বিদেশ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম আৰু আমাক সংকেত দিব 1 মিনিট শেষ হ'লে তেতিয়া আমি আৰু মৌন প্ৰাৰ্থনা ভংগ কৰিম আৰম্ভ